নমস্কাৰ পাঠ কৰিবলৈ লৈছোঁ কবিতা এটি চিৰ যুগমীয়া প্ৰেম কাহিনী য'ত কেৱল মাত্ৰ প্ৰাপ্তিৰ সংজ্ঞা নাছিল কিন্তু এই কাহিনী প্ৰায় সকলো দিশৰ পৰাই পৰিপূৰক আছিল। ত্যাগৰ অপূৰ্ব নিদৰ্শনেৰে সমাজলৈ দি গৈছিল এটি যুগজয়ী বাৰ্তা যে প্ৰাপ্তিয়েই প্ৰেমৰ মূল কথা নহয়, বৰঞ্চ ত্যাগো ইয়াৰ এটি অন্যতম আদৰ্শ। প্ৰেম প্ৰাপ্তিৰ সফলতাৰে ৰাধা শ্ৰীকৃষ্ণৰ হ'ব নোৱাৰিলেও ৰাধাৰ কৃষ্ণৰ প্ৰতি আৰু কৃষ্ণৰ ৰাধাৰ প্ৰতি থকা কৃষ্ণৰতি আৰু পৰস্পৰ স্পন্দনৰ বাবেই দুয়োৰে মাজত এটি অশাৰীৰিক উপস্থিতি অনুভৱ কৰিছিল। হয়তো সেইবাবেই স্বয়ং শ্ৰীকৃষ্ণই কৈছিল, ৰাধাৰ প্ৰেম শুনিবলৈহে পালোঁ, প্ৰাপ্তি নুবুজিলোঁ, তেওঁৰ প্ৰেমতেই ত্যাগ। সঁচা প্ৰেমত প্ৰাপ্তি নাথাকে, বৰঞ্চ সঁচা প্ৰেম থাকে মানুহৰ অন্তৰ আত্মাত। নমস্কাৰ।